Assamese story. Superhit Assamese story. সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। মোৰ নাম ৰুলি, ৩৭ বছৰীয়া বিবাহিত মহিলা মই, দুটাকৈ ল'ৰা সন্তানৰ মাতৃ। প্ৰথমটোৰ 15 বছৰ আৰু পিছৰটোৰ 9 বছৰ চলি আছে। আজি মই ক'ব ওলোৱা ঘটনাটো তেতিয়াৰেই, যেতিয়া আমাৰ ঘৰত মোৰ মানুহজনৰ খুৰাকৰ ল'ৰাজন পেইং গেষ্ট হৈ আহিছিল। ৰাজীৱ নাম আছিল তাৰ। কলেজত পঢ়ি থকাৰ লগতে প্ৰাইভেট জবো কৰি আছিল সি। প্ৰথম সন্তানটো হোৱাৰ পিছত মোৰ এই বাসনা বহুত বেছি তীব্ৰ হৈ উঠিছিল। এনেও ছোৱালী কালৰ পৰাই মই বহুত বেছি কামুক আছিলোঁ। পুষ্পিতা হোৱাৰ পৰা মোৰ দেহৰ গঠন বহুত বেছি লোভনীয় হৈ উঠিছিল। ক'ৰবালৈ অহা যোৱা কৰোঁতে যিকোনো বয়সৰ পুৰুষৰ চকু মোৰ উঠি অহা বুকু আৰু বেক চাইডত আছিল। বুজি পাইছিলোঁ কামাটোৰ পুৰুষৰ সেই লোভনীয়া চাৱনি। কিছু মানুহে চকুৰে চায়েই কামুৰি চেলেকি ৰেপ কৰি দিব বিচাৰিছিল। কলেজলৈ অহা যোৱা কৰোঁতেও বাছৰ ভিৰৰ মাজত বেক চাইডত পুৰুষৰ গৰম ৰ'দডালৰ স্পৰ্শ পাইছিলোঁ। লাহে লাহে অচিনাকি সেই স্পৰ্শবোৰ মোৰ ভাল লগা হৈ আহিছিল। কলেজত পঢ়া সময়ছোৱাত সেই ভাল লগাবোৰ আৰু বেছি হৈ উঠিল। মোবাইলত বিভিন্ন ধৰণৰ ভিডিঅ' চাই আঙুলি বেঙেনা কলম যি পাওঁ সুমুৱাই দি গৰম হৈ উঠাখনত কিন্তু মোৰখনে বিচাৰি আছিল পুৰুষৰ মঙহাল এডাল। প্ৰেমত পৰিছিলোঁ কলেজৰ মোতকৈ 4 বছৰ ছিনিয়ৰ ৰাজীৱ নামৰ ল'ৰাটোৰ। চিনাকি হোৱাৰ দুদিনৰ পিছত মোক তাৰ ভাড়া ৰুমলৈ যাবলৈ ধৰিছিল। গৈছিলোঁ মই। অপেন কৰি লৈ দয়া মমতা নোহোৱাকৈ মূৰখন পেলিছিল সি। মজাত থোচন দিছিল সি। প্ৰথম দিনাই কঁকাল ভাঙি দিছিল মোৰ। তাৰ পিছৰ পৰা সুবিধা পালেই তাৰ ৰুমলৈ নি গোটেই দিনটো গান গাই গাই ঠেকেচা দিছিল। কলেজীয়া জীৱন শেষ নহওঁতেই ঘৰৰ মানুহে মোতকৈ 12 বছৰ ডাঙৰ মানুহ এজনৰ লগত বিয়া পাতি দিলে। প্ৰথমতে ঠিকেই আছিল। মানুহটোৰ সেইডালো বৰ ভাল আছিল। জোৰেৰেই দিছিল মজা। কিন্তু প্ৰথম সন্তানটো হোৱাৰ পিছত কি হ'ল জানো, তেওঁৰ সেই বাসনা কমি আহিল। সুখ নোপোৱা হ'লো তেওঁৰ লগত আৰু। কেনেকৈনো সুখ পাম? মোৰ মনত বেলেগৰ প্ৰতি গুৰুত্ব আছিল। তেওঁৰ প্ৰতি মোৰ একোৱেই নাছিল। কেৱল তেওঁৰ মন যোৱাৰ দিনাখন সেইডাল সুমুৱাই দি খচখচাই 5 মিনিটমান দি মোৰ ফালে পিঠি দি শুই যায়। পৰি থাকোঁ বিচনাত মই চটফটাই। তেতিয়াই মই এদিন সিদ্ধান্ত লৈ পেলাইছিলোঁ যে এনেকৈ কষ্ট পাব লাগিলে মৰি থাকিব লাগিব। গতিকে মই কৰিম বেলেগৰ লগত। নিজৰ মতাই যদি মূৰখন ঠাণ্ডা কৰিব পৰা নাই, পাতি দিম অচিনাকি পৰপুৰুষৰ আগত বালেৰে ভৰ্তি থকাখন। সেইবিলাক মাইকী মানুহৰ নিচিনাকৈ ভৰি দুখন মেলি ধৰিম সেই পুৰুষৰ কঠিন মালটোৰ আগত। মুঠতে মূৰখনক শান্তি লাগে। তেনেকুৱা সময়তে আহিছিল আমাৰ ঘৰলৈ। ওখ পাখ আতিল দেহৰ গঠন আছিল তাৰ। অতি কম সময়ৰ ভিতৰতে মই বুজি উঠিছিলোঁ যে সি মোৰ দেহৰ ভোক মাৰিব পাৰিব। হঠাৎ এদিন সেই সুযোগটো আহিছিল। 10 দিনৰ বাবে অফিচৰ কামত মানুহজন চেন্নাই গৈছিল। নিশা খোৱা বোৱা কৰি ৰাজীৱ শুবলৈ গৈছিল নিজৰ ৰুমত। দেহত অকল নাইট গাউনটো পিন্ধি মই তাৰ দুৱাৰত টুকুৰিয়াইছিলোঁ। মোক দেখি আচৰিত হৈছিল সি। তাৰ দেহত অকল হাফ পেণ্টটো আছিল। গোটেই ৰুমত চিগাৰেটৰ গোন্ধ। দুৱাৰখন জপাই খিলিটো লগাই দিছিলোঁ মই। কোঠাটোত মৌনতাৰ বিৰাজ কৰিছিল কিছু সময়। পিন্ধি থকা গাউনৰ গাঁঠিটো খুলি দিছিলোঁ। খুলকি পৰি ৰৈছিল মোৰ ভৰিৰ ওচৰত। ইনাৰ পেণ্ট একো পিন্ধা নাছিলোঁ দেহত। মোক তেনে ৰূপত দেখি ৰাজীৱ আগুৱাই অহা নাছিল মোৰ ফালে। এইবাৰ মই ভৰি দুখন থিয় হৈ মোটাৰ দৰে ধুনীয়াকৈ সুবিধা কৰি বহলকৈ মই মেলি দিছিলোঁ তাৰ সন্মুখত আৰু মোৰ নুনুত আঙুলি এটা সুমুৱাই দি তাক ওলোৱা সুমুওৱা কৰি দেখুৱালোঁ। এইবাৰো সি আগুৱাই নহাত মোৰ খং উঠি গৈছিল। দৌৰি যোৱা দি গৈ উঠাই মুঠিয়াই চৰিয়াই দিলোঁ তাক। ঠিকছে গালি পাৰিলোঁ, চাল্লা হিজৰা, ইমান ধুনীয়া তিৰোতা এজনীয়ে এইখন পাতি দিছে তোৰ আগত। তোৰ দম নাই নেকি কাপুৰুষ? খঙৰ ভমকত তাক মই চৰিয়াই আছিলোঁ। হঠাৎ এটা প্ৰচণ্ড চৰ মোৰ গালত পৰিল।
বিছনাত পৰি গৈছিলোঁ মই। বিছনাত পৰি থকাৰ পৰা চুলিকোছাত খামুচি ধৰি মোক উঠাই লৈ মোৰ দুয়োখন হাতেৰে কেইবাটাও মাৰিছিল চৰ। সি মোক বহুত বেছি খং উঠিছিল তাৰ ওপৰত। ৰাইজ, আপুনি শুনি আছে আছামিজ ষ্টৰী। যদি ষ্টৰীটো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সি চৰিয়াই চৰিয়াই কৈ আছিল, তেতিয়াৰ পৰাই সহ্য কৰি আছিলো। পিৰপিৰণি উঠিছে চালি, মতাই নকৰে নেকি তোক? ময়ো নিৰ্লজ্জৰ দৰে উত্তৰ দিছিলো তাক। সি দিব নোৱাৰা হৈছে কাৰণেইতো তোৰ আগত মেলি দিছো। চালি বম হয় দেই। তাৰ ওঠত কামুৰি ধৰি মই তাক কলো, তেনেহলে আজি মোক ভালদৰে দিয়া। দয়া মমতা নোহোৱাকৈ দিম। ভৰি দুখন দাঙি লৈ মোৰ ফুটাত জিভা ভৰুৱাই দিছিল। চুলিকোছাত খামুচি ধৰিছিলো তাৰ। উফ। ৰাজীৱ। বাঁহী দুটাত উঠজুৰি হেঁচি চপক চপক শব্দ, গোটেই ৰস শোষণ কৰিছিল সি। নুনৰ ভিতৰত কোমল মঙহ টুকুৰা যেতিয়া সি জিভাৰ আগটোত লিকিয়াই দিছিল, উত্তেজনাত চিঞৰি পেলাইছিলো। কি কৰিছে? ওলাই যাব মোৰ। বহুত ভাল লাগিছে মোৰ। 36 চাইজৰ বুকুৰ সেই দুটা কেঁচুৱাই গাখীৰ খুৱাই দিছিল সি। পাহৰি পেলাইছিল আমাৰ মাজৰ সম্পৰ্কৰ কথা। হাফ পেণ্টটো খুলি মোৰ মুখৰ আগত মালডাল উলিয়াইও দিছিল। কেট কেটকৈ কলাডালৰ শিৰবোৰ ফুলি উঠিছিল। ৰাজীৱ নকলেও মই বুজি পাইছিলো তাক কি লাগে। সুমুৱাই লৈছিল তাৰডাল মোৰ মুখৰ ভিতৰত। তাৰডাল ইমানেই দীঘল আছিল যে সেইডালৰ আধা অংশ বাহিৰতে আছিল। চোপা প্ৰত্যেকজনী তিৰোতা বা ছোৱালীয়ে গম পাব এইডাল চোপা কিমান কষ্টকৰ। এই সময়খিনিত নিৰ্দয় হৈ পৰে মানুহবোৰ। দুখন হাতেৰে মোৰ মূৰটো ধৰি ঠেলি ঠেলি ডিঙিলৈকে ভৰাই দিছিল সেইডাল। মই উকাই আছিলো। ৰাজীৱ মোৰ মুখত মজা দিয়াত ব্যস্ত আছিল। মোৰ ওঠৰ কাষেৰে সেইডালৰ পৰা ওলোৱা বিজলুৱা আঠাজাতীয় পানীবোৰ বৈ আহিছিল। এটা সময়ত মোৰডাল মুখৰ পৰা উলিয়াই আনি বিচনাত শুৱাই লৈ আকৌ এবাৰ মোৰ গোটেই দেহাটো চেলেকি দিছিল। মোৰ ফুটাত মালডাল লগাই লাহেকৈ ঠেলি দিছিল। গোটেই মানুহজনী কঁপি উঠিছিলো মই। ওহ ৰাজীৱ, থু অকণ বেছিকৈ লগাই লোৱা না। ডাঙৰ আছে তোমাৰ মালটো। সি মোক ধমক মাৰি দিছিল। চুপ থাক। কঁকালত ধৰি ভৰিৰে সি কোৱামতে মেৰিয়াই ধৰিছিল মই তাক। কঁকালখন দাঙি গাৰ জোৰত ধাক্কা এটা মাৰি গোটেইডাল ভৰাই থৈছিল মোৰ তাত। বিষত চিঞৰ মাৰি দিছিলো মই। অ' মা, উলিয়াই আনো। ঘূৰি পাইছগৈ মোৰ। তাৰ পিছত আৰম্ভ হৈছিল তাৰ অত্যাচাৰ। বিষ উঠাই দিছিল মোৰ। এটা সময়ত সি চিঞৰি উঠিছিল, জোৰকৈ সাৱটি ধৰ, ওলাব মোৰ। জোৰকৈ সাৱটি ধৰি তলৰ পৰা মই দাঙি দিছিলো। দাঁতে মুখে কামুৰি থাপ মাৰিছিল। মজা লাগিছে দি তোক। আজিৰ পৰা সদায় দিম। চিৰিক চিৰিককৈ তোক এনেদৰেই দিম। কিছু সময় গাৰ ওপৰত পৰি থাকি লাহেকৈ মোৰডাল উলিয়াই আনি চিগাৰেট এটা জ্বলাই মই গাউনটোলৈ নিজৰ ৰুমলৈ আহিব লওঁতে হাতত থাপ মাৰি ধৰি কলে, ক'ত যাও? ৰ, তোৰ যাবৰ হোৱা নাই। তাৰ কথাষাৰত মই অলপ আচৰিত হলো। বাকী আছে আৰু। তাৰ পিছত টেবলেট লৈ তাৰ মন নভৰালৈকে মোক দিয়েই আছিল। মোক সঁচাকৈ বৰ অদ্ভুত ধৰণে সি দিছিল। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।